হঠাতে নাগালেণ্ড যোৱাৰ পৰিকল্পনা ষ্টাৰ্ট হ'ল। সেইমতে 10:30 গুৱাহাটী ডিমাপুৰ অভিমুখী ট্ৰেইনখনত উঠি বিভিন্ন কথা পাতি ট্ৰেইন জাৰ্ণিৰ আমেজ লৈ আমি উপস্থিত হৈছিলোঁ ডিমাপুৰ ষ্টেচনত। ৰাতিপুৱা ডিমাপুৰখন খুব ধুনীয়া হৈ আছিল আৰু আমিও ফ্ৰেছ হৈ নাগালেণ্ডৰ একা বেকা ৰাস্তাৰ মাজেৰে জুকো ভেলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ ঢাপলি মেলিলোঁ। জাখামা ভিলেজৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ল। প্ৰথমে খলাপমা এখন মাল কঢ়িওৱা গাড়ীত বহি ল'লোঁ। তাৰ পৰা ওখ ওখ পাহাৰখন দেখি মোৰ মনৰ উৎকণ্ঠা আৰু বাঢ়ি গ'ল। আচলতে নগা পাহাৰে ৰিঙিয়াই মাতাৰ বাবেই চাগে তিনি বন্ধু আহি এইখিনি পালোহি। ইয়াতে আকৌ গোলাঘাট যোৰহাটৰ ভালেকেইটা আমাৰ দৰে পাহাৰ বগাই ভাল পোৱা মানুহ লগ পালোঁ। পাহাৰৰ সেই সুন্দৰ দৃশ্য দেখি সঁচাই মনটো ভৰি গ'ল। এইফালে সমস্যা হ'ল তেতিয়া যেতিয়া দুৰ্গম পথ অতিক্ৰম কৰি ঠাণ্ডাত ৰব